गोथार बुब्लियाव बे जथुमखौ दैदेनलांनाय जों बयनिबो सिबिजाथाव जोंनि बर' थुनलाइ आफादनि आफादगिरि मानगोनां मुस्रि थरेन बर' बिथां जोंनि दिनैनि बे हाबाफारियाव नुजाफैनो हानाय जों बयनिबो सिबिजाथाव बड'लेण्डनि CEM मुस्रि प्रमद चन्द्र बर' बिथां আমার লগতে ইয়াতে আছে আমার সোনোৱাল অটোনমাস কাউন্সিলৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ CEM দীপৰঞ্জন মাকাৰী ডাঙৰীয়া আমাৰ আজি ইয়াত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লীলাকান্ত নাথ ডাঙৰীয়া আমাৰ ডিব্ৰুগড়ৰ আমার DC ডাঙৰীয়া আছে বিশ্বজিৎ পেগু আমাৰ লগত ইয়াত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰফেসৰ ভীমকান্ত বৰুৱা ডাঙৰীয়া আমাৰ প্ৰফেসৰ অপৰ্ণা কোঁৱৰ ডাঙৰীয়ানী আছে চেয়াৰপাৰ্চন চেণ্টাৰ ফৰ ষ্টাডিজ ইন লেংগুৱেজেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি আমার ইয়াত আছে সোনোৱাল কছাৰী অটোনমাস কাউন্সিলৰ ডেপুটি CM টংকেশ্বৰ সোনোৱাল ডাঙৰীয়া আৰু বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিলৰ ডেপুটি CM ৰমিঅ P নাৰ্জাৰী ডাঙৰীয়া আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ সভাপতি আছে তেখেত দীপেন বড়ো ডাঙৰীয়া আৰু EN ডাঙৰীয়াসকল আছে আমাৰ কাউন্সিলৰ সকলোৰে নাম ল'ব নোৱাৰিম আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেসৰ ভূপেন নাৰ্জাৰী ডাঙৰীয়া আৰু বডোলেণ্ড ইউনিভাৰ্চিটিৰ বিজিত নাৰ্জাৰী ডাঙৰীয়া আছে আৰু অন্যান্য আমাৰ বিভিন্ন বড় সংগঠনৰ সভাপতি সাধাৰণ সম্পাদক আমাৰ শিক্ষাবিদ আৰু বিভিন্ন শিক্ষা অনুষ্ঠানৰ আমাৰ শিক্ষাগুৰুসকলো আছে আৰু আমাৰ ইয়াত আছে অলিন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া লেকচাৰাৰ কাম জুনিয়ৰ ৰিচাৰ্চ অফিচাৰ CIIL মহীশূৰ তেখেতো আমাৰ লগত আছে ভাষাৰ মানুহ হয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজি আমাৰ সকলোৰ কাৰণে ভাল দিন গৌৰৱৰ দিন যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বড়ো ডিপাৰ্টমেণ্ট খোলাৰ পিছত এটা আঁঠৰ গাঁথনি সম্পূৰ্ণ কৰি আজি এটা ডিপাৰ্টমেণ্টৰ বিল্ডিং আমি উদ্বোধন কৰি ফালে আজিৰ পৰা দিব পাৰিলে আৰু ল'ব পাৰিলে দুইটা পক্ষই আৰু ইয়াৰ পিছত মই ভাবোঁ যে আমাৰ বড়ো ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ইউনিভাৰ্চিটিত চলাই লৈ যোৱা যথেষ্ট সুবিধা হ'ব আৰু নিশ্চয় বহুখিনি সমস্যা আছে এইবিলাক লাহে লাহে হ'ব যেন বইনিবো থাকায় बेनो बयनिख्रुइबो गिदिर बाथ्रा जे डिब्रुगड़ इउनिभार्सिटि बायदियाव बर' बिफाननि दिनैहाय जोङो आलादायै बर' बिफान बिल्डिं हिसाबै जों दिनै नमा न'खौ बेखेवनानै लानो हाबाय आरो बिनि जुनै जोंनि बर' बिफानाव जोंनि फोरोंगिरि आरो फरायसाफोरनि बेलायाव जि मोनसे आबहावानि गोनांथि दं बे गोनांथिया अमर हिस्ट्रिটো भारतबर्षৰ सभ्यता মানে এক্সিষ্ট আছিলে মানে মহাভাৰততকৈও সিনিয়ৰ অসমৰ সভ্যতাটো আমাৰ সভ্যতাটো তো সেইবিলাকৰ লগত সব লিংক আছে গতিকে এই ভাষাৰ আজি ডিপাৰ্টমেণ্ট খোলাৰ পিছত আৰু ইয়াৰ ডিপাৰ্টমেণ্টত যাহাতে বছৰে বছৰ আমাৰ ল'ৰা ছোৱালী ৰিচাৰ্চ কৰিব তো ৰিচাৰ্চ কৰিলে কোনটো ৰিচাৰ্চ কৰিব এই মই যিবোৰ কথা কৈছোঁ সেইটোলৈকে ৰিচাৰ্চ যাব আৰু গোটেই ৱৰ্ল্ডৰ বিভিন্ন ভাষাৰ লগত তুলনামূলকভাৱে এই ভাষাত যিটো অন্যক ব্যক্ত কৰিব পৰা সুযোগ সুবিধা সহজভাৱে অন্যক বুজাব পৰা বিভিন্ন ধৰণৰ কথাবিলাক শব্দ মানে কি কয় বস্তুবিলাক এক্সপ্লেইন কৰিব পৰা সেইটো কিমান ধনী বড়ো ভাষাটো এটোৰ ওপৰতে ৰিচাৰ্চবিলাক হৈ যাব গতিকে আমি যিমানেই সিৰিয়াছ লওঁ ইমানেই সিৰিয়াছ হ'ব আৰু যদি সিৰিয়াছ নাই
তো যিখিনি পাঠ্যপুথি আছে পঢ়ি ফালে ডিগ্ৰীটো ল'লে হ'ল তাতে শেষ হয় না নহয় এতিয়া আমি কোনটো পাৰপাছত ব্যৱহাৰ কৰোঁ সেইটো আমি ভাবিব লাগিব যে আমি ৰিচাৰ্চটো সেই লেভেললৈকে যাওঁ না বোলে অকল মানুহৰ ল'ৰা ছোৱালীক ডিগ্ৰী দি ফালে MA হওক গতিকে তেওঁ 3rd গ্ৰেডলৈকে চাকৰি পাব আহোমেহে মাত্ৰ বুৰঞ্জী লিখিলে আৰু আহোমে কাৰো বেলেগৰ কথা লিখিবলৈ